ये हम है, एक दा है, ये खुल खा जाता है, फारी हो रही है। नतुन भिडिओ আজি আছে 900 মানে এতিয়া গৈ আছোঁ মাংস আনিবলৈ স্কুলত গৈ আছোঁ মাংস আনিবলৈ এতিয়া আমাৰ গাঁৱৰ পৰা মাংস আনিবলৈ গৈ আছোঁ মাংস আনো কোমলীয়া মাহ লাগে না আমাৰতো লোকেল মাহতে কাম চলি যায় সেইকাৰণে বাঁহটো কাটি আছোঁ পূৰা কাকৰ বাঁহটো ইয়াত নাই আমাৰ ইয়াত লোকেল জাতি বাঁহতে চলি যায় আৰু হা লगा এ ঘাপ মাৰি নি লগা কি দি লগা আছে এ দো মুঠা চুঙা জাপি লগ দুইডাল জাপি লব দিলে ডাবল কে আজি পুৰা ডফিম মাংসটো কি চাবি চাবি মাংস লগত চাও খাই চুঙা খাই নি কিয় খাবি কিয় খাবি আলু ভাজি আৰু তাৰপিছত থাকিব কবি তেনেকৈ কিবা কিবি চব্জি নাখাওঁ গাহৰি আনিলে খাম আৰু পইচা দে গাহৰি আনিবলৈ এই ব্ৰইলাৰ একদম 10 কেজি মানুহ হ'ল একশ কিমান 20 টকা পিছতো ডাঙৰ হ'ল সেইটো হাল বনাব লাগিব না এই হালৰ কাৰণে কলগছ কাটিব লাগিছোঁ माल रेडी हो गया सुंगा लगा के पूना पड़ेगा हुपा लगा हो गल या खेदी जुई लगा एकदम पुइब লাগিব ধুনিয়াকে লাইন লাইনকে লগায় এই লাইন কৰি আছে কেদি অলমান ইফালে আনিব লাগিব হেইডাল এয়া তলত খেৰ ভাল দিছে আগত ইফালে লাইন লগাই দিছে মাংস কুটনাটো বেছি হে লেতেৰা হৈ যায় মাংস ধুব লাগিব বেছি নহয় মাংসটো 2 কেজি 1 পোৱা হৈ যাব এইটো পুৰি হৈ গ'ল এনেকৈ এইটো কটাই কাটিব লাগিব
গোটেই দিনটো কষ্ট কৰি আৰু এয়া খাবলৈ পাইছোগে আৰু দেই এই এক নদিয়া হৈছে এইটো এনেকে চিঙি ল'ব লাগিব এইটো এনেকে তিয়াই ল'ব লাগিব তাৰপাতো মজা কেনেকুৱা হৈছে